কি হ'ল? আপুনি মোক সদায় কিয় হেঁচা বুলি মাতি থাকে? কাৰণ তুমি মোক সদায় ৰাতিহে চোৱা। দাদা তুমি আমাক সোনকালে বুলি কেলে ক'লা? মই কোৱা নাই নহয় কিবা, মোৰ মায়ে কৈছে তোৰ নিচিনা জনা মূৰ্খজনী নে বিয়া পাতে সি এটা মস্ত গাধ। কি? সেইটো কথা বাৰু পাহৰি যাওক। এই আপুনি মোক কিমান ভাল পায়? মই তোমাক বহুত ভাল পাওঁ। মই এতিয়া শব্দৰে বুজাব পাৰোঁ। ৰ'বা ৰ'বা। এইখন লোৱা অসমীয়া ডিক্সনেৰী, ইয়াত পঢ়িলে গম পাব মই তোমাক কিমান ভাল পাওঁ। লকডাউনত গোটেই পুলিচ পিৰিঙা পিং দি ফুৰিছে। কেপি অকল খাবলৈ পোৱা নাই। ভাত খোৱাৰ পিছত মুখখন কেনেকুৱা লাগে মইহে জানো। চি, তোমালোকলে কোমোৰা নোৱাৰ। আপুনি হেঁচা বেগ 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 কৰোণা হৈছে যে সেইকাৰণে অকমান সাৱধান হ'ব লাগিব। সেইটো কাৰণে বেয়া চেয়া নাপাব আৰু দেই। হ'ব বুজিছেনে? এইকেইদিন মই কেপি অকণো খাবলৈ পোৱা নাই। পুলিচৰ পিঙা পিং দেখি এনেকুৱা ভয় লাগিছে, বাহিৰলৈ দোকানলৈ যাবকে পোৱা নাই। বহুত ভয় লাগে দেই। তোমাক মানে বুদ্ধি দিম, তুমি খালি বস্তু ইমান দিলে হ'ব। তোমাক মানে পুলিচে পালেও তুমি একো কৰিব নাই পুলিচে। কি বস্তু? বস্তু কেইটামান গাৰু এটা লাগিব তোমাক, আৰু ষ্টীলৰ ডাঙৰ বাচন এটা লাগিব, আৰু এটা ৰছী হ'লে হ'ব। তুমি সেইটা যোগাৰ কৰিলে মই তোমাক পুলিচৰ পৰা একদম পুৰা সাৱধানে তুমি যাব পাৰিবা। ষ্টীলৰ কি আছে? ষ্টীলৰ টেখন আছে। হ'ব হ'ব। পখিলি, আমাৰ এই ষ্টীলৰ টেখন, ৰছীডাল আৰু এই গাৰুটো লৈ আহোঁ। শুনা তোমাক মানে সেই বস্তু তোমাক গাত লগাই দিম, আৰু তাৰপিছত তুমি পুলিচৰ পৰা ধুনীয়াকৈ যাব পাৰিবা। তুমি কিবা খোৱা, তুমি দোকানলৈ যোৱা, তুমি চব কৰিব পাৰিবা। লগ দাই এই আৰু এতিয়া মই কিমানটো উঠাওঁ মই যি কৈছো কৰিছো। তুমি চাকৰি এটা No, 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 no. No, 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 no. তোমাক এতিয়া পুলিচে পালেও চব কৰিব। এতিয়া তুমি মানুহে এপাক বাচন বচাওঁ একদম টিপটপ। এতিয়া চাওঁ ৰ'বা দেই, চাওঁ থেংক ইউ দাইদেউ, আপুনি মোক বহুত ধুনীয়া উপায় এটা দিলে। থেংক ইউ থেংক ইউ। এতিয়া মই কৈ থাকোঁ, তুমি আপুনি চাহ অকণ খাই লওক। হ'ব হ'ব। Oh no! A few moments later. কি বিঘা এটা খুঁটে মাস্ক নিপিন্ধা কাৰণে পুলিচে গৰম দিলে।
কিনিবলৈ আপোনাৰ আকৌ বিক্ৰী নাই ইমান চিকনা যে আপুনি পইচা অকণো খৰচ কৰিবলৈ নহয় এ হ'ব আজি মই মাস্ক কিনি ল'ম আজিৰ পৰা সাৱধানতাকে থাকিম দেই আইও ইমান বিষাইছে মলমটো আনা দেচোন আইও 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 হেল্ল' আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে বাৰু তলত কমেণ্ট কৰি জনাব প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ আপোনালোকে সদায় মাস্ক পৰিধান কৰিব আৰু হাতত চেনিটাইজ কৰিব তেনেহ'লে আজিলৈ